দেউতা, অ' দেউতা। টুক টুক, তই মাতিছ নেকি? ভয় নাখাব দেউতা। ভগৱানে মোক কেৱল 1 মিনিট সময় দিছে আপোনাক মোৰ কথাখিনি ক'বলৈ। তেতিয়াহ'লে ক আকৌ সোনকালে। দেউতা, প্ৰথমতে ধন্যবাদ মোক ঘৰলৈ অনাৰ বাবে, ইমান ধুনীয়া এটা জীৱন আৰু এটা পৰিয়াল দিয়াৰ বাবে। ধন্যবাদটো মই তোক দিব লাগে টুক টুক, কাৰণ যিদিনা তোক মই মোৰ ঘৰলৈ লৈ আনিছিলোঁ সেই দিনটো আছিল মোৰ আটাইতকৈ বিশেষ দিন। দেউতা, আপুনি জানেনে, মই কেৱল আপুনি অহালৈকে দৰ্জাৰ কাষত ৰৈ অপেক্ষা কৰি থাকোঁ আৰু আপোনাৰ প্ৰত্যেকটো মাতত মই দৌৰি আহোঁ। চৰি টুক টুক, মই তোক ইমানখিনি বুজি পোৱা নাছিলোঁ। দেউতা, কেতিয়াবা মই বহুত দুষ্ট কৰোঁ ন? আৰু খঙত মই তোক বহুত গালি পাৰোঁ ন? কিন্তু দেউতা, মই আপোনাক কেতিয়াও বেয়া নাপাওঁ। টুক টুক, আজিৰ পৰা মই তোক কেতিয়াও গালি নিদিওঁ। দেউতা, খোজা খোজা তুমি মোৰ ছায়া